গ'ল অলপ তেওঁকো চিনাকি কৰি দিলে হ'লে এই মানে বাটুদাৰ এজন হ'ল ল'ৰা আৰু লগত আছে ভতিজাক তো একদম সজা সুন্দৰ ম'হ চক এয়াই হ'ল এনেই পথাৰলৈ নিয়া নে ইয়াক চৰাব নিয়া নে নাই পৰিয়ালবৰ্গলৈ আৰু ম'হটো কিমান সুন্দৰ চক সজা একদম নমস্কাৰ অসমবাসী ৰাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক আজি আহিছোঁ ঢিং সোণাৰী গাঁৱলৈ ঢিং সোণাৰী গাঁও বাটু নামেৰে যিটো ম'হ যুঁজোৱা হয় তেওঁৰ ঘৰত আহিছোঁ আৰু তেওঁ ম'হটো এতিয়া যুঁজৰ পিছত কেনে আছে আৰু কেনেকৈ ৰাখিছে কি খুৱাইছে আৰু এইবছৰ কি পুৰস্কাৰ পালে সকলোখিনি জানিবৰ কাৰণে চেষ্টা কৰিম তেতিয়াহ'লে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকক তো এই আহি পালোহি ফাইনেলি বাটুদাহঁতৰ ঘৰত আৰু তেওঁলোকৰ ম'হটো ইয়াতে ৰখাইছে আৰু কেনেকৈ আছে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম এইটো চক ইয়াতে শুই আছে তাক এতিয়া বাহিৰত উঠাই আনিবৰ কাৰণে অলপ কৈছোঁ বাহিৰত উলিয়াই আনিম সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক অলপো স্কিপ নকৰাকৈ আৰু যিসকলে মোৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি যাব এয়াই হৈছে ঢিং সোণাৰী গাঁৱৰ বাটু হাজৰিকা লিখা ন তোমালোকে বাটু হাজৰিকাৰ ম'হটো চাই লওক চাহ অকণমান লৈ লোৱা এইখিনি নিব পাৰিবা নহয় তোমালোক যোৱা নে যুঁজ হ'লে লগত যোৱা নে যুঁজলৈ যেতিয়া নিয়ে ইয়াক তেতিয়া যোৱা তোমালোক অঁ আপোনালোকক বাটুদাক চিনাকি কৰাই দিব নোৱাৰিলোঁ তেখেত মানে বাহিৰত ওলাই গ'ল অলপ তেওঁকো চিনাকি কৰি দিলে হ'লে এই মানে বাটুদাৰ এজন হ'ল ল'ৰা আৰু লগত আছে ভতিজাক তো এইখিনিতে ৰখাই দিয়া হ'ব চাওক গাইজ এইটোৱে হ'ল ঢিং সোণাৰী গাঁৱৰ বাটু হাজৰিকাৰ ম'হ পুখুলি ম'হটোৰ লগত কিমান সময় লাগিছিলে ন পুখুলি ম'হটোৰ লগত কিমান লাগিছিলে 11 মিনিট 13 মিনিট যুঁজিছিলে এই ম'হটোৱে হয় আপোনালোকে খেলখন নিশ্চয় চাইছে ঢিং সোণাৰী গাঁৱৰ বাটু হাজৰিকাৰ ম'হ অলপ ক্ষীণাইছে আগতকৈ ন যুঁজতকৈ একদম সজা সুন্দৰ ম'হ চক এয়াই হ'ল একদম সজা ন এয়াই হ'ল আপোনালোকৰ সন্মুখত ঢিং সোণাৰী গাঁও বাটু হাজৰিকাৰ ম'হটো চাই লওক কিমান লম্বা আছে আৰু কিমান হাইট কিমান সুন্দৰ সজা ম'হ চাই লওক গাইজ স্বাস্থ্যটো অলপ যুঁজৰ পিছৰ পৰা পৰিছে আকৌ আহি যাব ইয়াতে দাঁতে উঠিলে নে কেইবছৰ হ'ল দাঁতে উঠা যোৱা বছৰ 3 বছৰ দাঁতে উঠা 3 বছৰ হ'ল চাই লওক কি সুন্দৰ স্বাস্থ্য হৈ আছে অলপ আগতকৈ যুঁজতকৈ অলপ স্বাস্থ্য পৰিছে কিন্তু তথাপিতো স্বাস্থ্য একদম নিপুতল ধুনীয়া হৈ আছে সঁচা একদম মহটো চাওক গাইজ কিমান সুন্দৰ মহ দেউতা বজাৰলৈ গ'ল ন তোমাৰ অঁ তো এয়া হ'ল বাটুদাৰ পিতেক আৰু তুমি ভতিজাক হয় ন ভতিজাক চাওক গাইজ কি সুন্দৰ কেনেকুৱা লাগিছে চাই গাইজ কমেণ্ট বক্সত জনাবৰ কাৰণে নাপাহৰিব এনেই পথাৰলৈ নিয়া নে ইয়াক চৰাব নিয়া নে নাই এনেই উলিয়াই লৈ যোৱা মানুহ নাই আচ্ছা ইয়াক এনেই মানুহ ৰখোৱা নে তাৰ কাৰণে বেলেগকৈ ঘাঁহ কাটিব গ'ল আচ্ছা আৰু খোৱা বোৱা কি কৰাই আছা এতিয়া অঁ হয় হয় আচ্ছা আচ্ছা সি নিজে খায়নে আচ্ছা বাবু
আপোনালোকে চাই থকা মহটো হৈছে ঢিং সোণাৰী গাঁৱৰ বাটু হাজৰিকাৰ মহটো। চাওক গাইছ, পিছফালৰ পৰাও স্বাস্থ্য পাতি সম্পূৰ্ণ ঠিকেই হৈ আছে। খুব সুন্দৰকৈ ৰাখিছে, বহুত কষ্ট কৰি ৰখুৱাই, যিহেতু ঘাঁহ পানী যোগান ঘৰতে ধৰোৱা হয়। তো এইটোৱে আছিলে বাটু হাজৰিকাৰ মহটো। কিমান সুন্দৰ আৰু সঁচা মহ আপোনালোকে নিশ্চয় দেখিলে। আৰু মহটো কেনেকুৱা লাগিছে চাই পেলাই কমেণ্ট বক্সত জনাব এবাৰ। আৰু গঁৰালসকলক হওক বা তেওঁলোকৰ ঘৰৰ মানুহ হওক, যাতে এনেকুৱা কমেণ্ট কৰিলে ভাল লাগে, ঘৰৰ মানুহে আনন্দিত হয়। আপোনালোকে ভাল ভাল কমেণ্ট কৰিব, মহটো কেনেকুৱা লাগিছে চাই জনাব। আৰু গৰমটো বেছি পৰাৰ কাৰণে মানে সি অকণমান ওলাই গৈ যাবলৈও মন কৰা নাই, অলপ মানে দৌৰাই কৰি দিবলৈ এতিয়া বেয়াও লাগিছে, বহুত কঁপি আছে মহটো গৰমৰ কাৰণে। গতিকে আজি ইমানখিনিয়ে ভিডিঅ'টো কৰিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবৰ কাৰণে নাপাহৰিব। আৰু ভাইটিয়ে তোমালোকে পঢ়ি আছানে? তুমি কি পঢ়ি আছা? 7 আৰু তুমি 9ত। তো এইটো সৰু সৰু ল'ৰা, এই 9 আৰু ক্লাছ 7। এইটো হ'ল বাটুদা ল'ৰা আৰু এই ভতিজাক। তো এয়াই আছিলে আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। মইতো কিমান সজা আপোনালোকক দেখুৱাইছোঁ, চাওক চাই পেলাই। আৰু আপোনালোকে খেলখনটো নিশ্চয় চাইছেই। পুখুলিদাৰ লগত এই মহটো লাগিছে। পুখুলিদাতকৈ বয়সত বহুত সৰু, তথাপিতো সি 13 মিনিট খেলি হাৰিছে, কিন্তু বহুত ভাল খেল এখন দেখুৱাইছে, আপোনালোকে নিশ্চয় গম পায়। আৰু ইমানেই আছিলে ভিডিঅ'টো গাইজ। চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু পুনৰ এবাৰ কৈছোঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাটুদা মহটো চাওক গাইজ, কিমান সুন্দৰ মহ সজা একদম। ধন্যবাদ জনালোঁ পৰিয়ালবৰ্গলৈ, তেওঁলোকে যেন মহটো বাহিৰলৈ উলিয়াই আনি আপোনালোকক অকণমান দেখুৱাই দিবৰ কাৰণে সুবিধা কৰি দিলে। অলেখ ধন্যবাদ জনালোঁ বাটুদা আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ। আৰু মহটো কিমান সুন্দৰ সজা একদম। এতিয়া তাক আকৌ পুনৰ গঁৰালৰ ভিতৰলৈ লৈ যাব, তাতে ৰখাবগৈ। অঁ, এনেই ডাবত দি থৈ দিয়া ন? কি সুন্দৰ চাওক গাইছ, মহটো বিৰাট মৰমীয়াল মহ এটা। এয়াই হ'ল বাটুদা মহটো, চাই লওক গাইছ, কি সুন্দৰ শিঙাবান চাওক গাইছ। তোমালোকৰ এইখিনিত মহ আৰু নাই ন? তোমালোকে এইটো মহটো যুঁজাবৰ কাৰণে ৰাখিছা অকল? কাম কৰোৱা নেকি কিবা? কামত নলগাই সকলো ৰাইজে আশীৰ্বাদ কৰিব, যাতে মহটোৱে অহা বছৰলৈ আৰু ভাল খেলে। আৰু আপোনালোকৰ কাৰণেই মহটো ৰখাইছে, মাত্ৰ যুঁজাবৰ কাৰণে, একো কামতো নলগায়। তেতিয়াহ'লে চিন্তা কৰক গাইজ, কিমান এটা মৰমত মহটো ৰখাইছে ৰাইজক খেল দেখাবৰ কাৰণে। সকলো ৰাইজে আশীৰ্বাদ কৰিব, মহটো যাতে অহা বছৰলৈ আৰু ভাল খেলে। আৰু ইয়াৰ পৰা মৰিগাঁৱলৈ যথেষ্টখিনি দূৰ হয়। তোমালোকে গাড়ীতহে নিয়া ন? তো যথেষ্টখিনি দূৰ হয়, চাওকছে। অঁ, এইখিনি গোটেই অঞ্চলটো ঢিঙৰ পৰা ধৰি এই সোণাৰী গাঁৱলৈ এইখিনি মহ মাত্ৰ এওঁলোকৰ ঘৰতেই আছে। কিন্তু ৰাইজক খেল দেখাবৰ কাৰণে কিমান এটা যুঁজ এই মহটো ৰখাইছে। সকলো ৰাইজে আশীৰ্বাদ কৰিব, মহটো অহা বছৰলৈ যাতে আৰু ভাল খেল দেখুৱায়। কিমান লম্বা আছে চাওক মহটো। এইবছৰ ইয়াক কেইখন খেলালা? দুখন। দুইখন কাৰ কাৰ লগত খেলাইছে? অঁ, চুনা আৰু পুখুৰীৰ লগত। আৰু চুনাৰ লগত খেলোঁতে কিমান সময় খেলিছে? 22 মিনিট। ডাঙৰটো নে সৰুটো? ই জিকিছে নে হাৰিছে? জিকিছে। সেইখন ক'ত আছিলে? হা, 12 বছৰীয়া। এইবছৰে ন? কি পালে তাত পুৰস্কাৰ? টিভি এটা পাইছে। আৰু পুখুৰীদাৰ লগত যাওঁতে কি পাইছিলে? পইচা দিছিল ন? তো এইবছৰ এটা টিভি আৰু পইচা পাইছিলে এইটো মহেই। চাই লওক গাইজ, বাটু হাজৰিকা ঢিঙৰ মহ। দাঁতে উঠা 2 বছৰ হৈ গ'ল, আৰু অহা বছৰলৈ আৰু অলপ ডাঙৰ হ'ব আৰু ভাল খেল দেখাব। বয়সতকৈ ডাঙৰ মহৰ লগতো সি খেলে যেতিয়া, যিহেতু তাৰ খেলটো কেনেকুৱা হ'ব গাইজ আপোনালোকে নিশ্চয় জানেই। আৰু মোৰ লগতে মোৰ বন্ধু অপূৰ্বও আহিছে। অপূৰ্বকো সুধিম যে তুমিতো এইটো মহৰ খেল চাই থাকা, তো কেনেকুৱা ইয়াৰ খেল? বহুত ভাল আছে ইয়াৰ খেল। আৰু মানে খেলটো বেছি কাঢ়া হয়। মেইন কথা, তাৰ খেলটো আগৰ পৰা চাই আহিছোঁ। যোৱা বছৰো তাৰ খেল, এই বছৰো তাৰ খেল চাইছোঁ, যোৱা বছৰো তাৰ খেল ভালকৈ চাইছোঁ। যোৱা বছৰ এটা মহৰ লগতো হাৰা নাই। হাঁহতগুৰিত লগাইছে, 12 ভুজীয়া লগাইছে, জালুগুটিত লগাইছে, তেনেকৈ ভাল খেল খেলে। আচ্ছা, ঠিক আছে, ধন্যবাদ অপূৰ্বলৈ।
তো গাইজ মহটো ইমানেই আছিলে, ভিডিঅ'টো ইমানেই কৰিছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকক আকৌ এবাৰ কৈছোঁ কমেণ্ট বক্সত জনাব, যিহেতু কমেণ্ট বক্সত জনালে মহৰ গৰাকীও অকণমান উৎসাহ পায়। গতিকে ধন্যবাদ জনাইছোঁ সকলোৱে যাতে ভাল ভাল কমেণ্টেৰে মহৰ গৰাকীক মনলৈ আনন্দিত আনে, ইমানখিনি অনুৰোধ জনালোঁ। সকলোকে ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ। তেতিয়াহ'লে বন্ধুসকল এইটোৱে আছিলে বাটু হাজৰিকাৰ মহটো। আপোনালোকক ভালকৈ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। কিমান সুন্দৰকৈ ৰাখিছে, কি সুন্দৰ স্বাস্থ্য আপোনালোকে দেখিছে, আৰু ইমান সজাগ হৈ ভাইটিকেইটাও লৈছে। মই আজি প্ৰথম আহিছোঁ, ময়ো তাক চুব পাৰিছোঁ, মানে সি অকণো অসুবিধা কৰা নাই, বাহিৰত অকণ উলিয়াই নাই কাৰণে মানে ইফালে সিফালে যাবৰ কাৰণে চেষ্টা কৰি আছে। তো মহটো কেনেকুৱা লাগিল চাই জনাবৰ কাৰণে নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ইউটিউব চেনেললৈ আহিছে তেওঁলোকক অনুৰোধ কৰোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।